নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক লৈ আহিছোঁ ৰংপুৰৰ গোলাঘৰলৈ। এই গোলাঘৰটোক খাৰঘৰ বুলিও কয়। তলাতল ঘৰৰ একেবাৰে সমীপতে আছে এই গোলাঘৰটো। ৰংপুৰৰ গোলাঘৰটো 1704 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই দুচলীয়া ইটাৰ চালেৰে নিৰ্মাণ কৰিছিল। দূৰৰ পৰা দেখুৱাইছোঁ এইটো গোলাঘৰ। ভিতৰলৈ চাওঁ বুলি ভাবিছিলোঁ, ইচ্ছা কৰিছিলোঁ ভিতৰনো কি আছে চাবৰ কাৰণে, কিন্তু এয়া গেটত তলা আছে, ভিতৰলৈ যাব নোৱাৰি। সেয়ে আপোনালোকক ভিতৰখন দেখুৱাব নোৱাৰোঁ। গোলাঘৰটো আহোম স্বৰ্গদেউসকলে প্ৰতিৰক্ষা যাৱতীয় কাম কাজৰ কাৰণে ব্যৱহাৰ কৰিছিল। ইয়াত প্ৰয়োজনীয় অস্ত্ৰ শস্ত্ৰ, খা বাৰুদ, শিলৈ, বৰটোপ আদি ৰাখিছিল। লগতে টকা সিকিও ৰাখিছিল। এয়া ভিতৰ ফালে দেখাইছোঁ অলপকৈ। ৰংপুৰৰ খাৰঘৰটোৰ উপৰিও গড়গাঁৱতো আৰু এটা খাৰঘৰ আছে। এইবিলাক বাট যে দেখিছে, এইবিলাক হৈছে ভিতৰলৈ বায়ু চলাচলৰ কাৰণে ব্যৱস্থা ৰাখিছিল। লগতে কোনোবা শত্ৰু আহিলে এই বাটবোৰৰ পৰাই শিলৈ বৰটোপ আদি মাৰিব পৰা ব্যৱস্থা ৰাখিছিল। ধন্যবাদ।